নমস্কাৰ বৰ্ণালী ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক তাঁতশালত ফুল বাচিব পৰা দুখনমান ফুলৰ চানেকি দেখাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ফুলৰ চানেকি দেখুৱাৰ আগতে মই নেটত ডিজাইন কৰা দুটা ডিজাইন দেখাব বিচাৰিছোঁ। আপোনালোকে যদি বিচাৰে আপোনালোকেও এইটো ডিজাইন কৰিব পাৰিব। এইটো হয় ডিজাইনটো এনেকৈ কৰা হৈছে। এইটো মই এনেদৰে কৰি এনেকৈ বেগ বনাম বুলি ভাবি থৈ দিছোঁ। আপোনালোকে যদি এই ডিজাইনটো শিকিব বিচাৰে এইটো মোৰ পৰা শিকিব পাৰিব, নতুবা আপোনালোকে এখন বিচনী হিচাপেও ব্যৱহাৰ কৰিব পাৰে। এনেকৈ লৈ ইয়াত আপোনালোকে বিচনীৰ ৰালটো লগাব লাগিব আৰু এইটো টান কৰিবৰ কাৰণে তাৰ বা টান কিবা বস্তু দি আপোনালোকে সূতাৰে মেৰিয়াই দিব লাগিব। তেতিয়া এনেকৈ কৰি বিচিব পাৰিব। ইয়াৰে আৰু অন্য এটা ডিজাইন হৈছে এইটো। এইপাহ গোলাপ ফুল কৰা হৈছে। এই ফুলপাহৰ চানেকি মই মোৰ ভিডিঅ'ত আগতেও দি থৈ দিছোঁ। এইখন মই বিচনী বনাবৰ কাৰণে ৰাখি থৈছিলোঁ। ইয়াত আপোনালোকে বিচনীৰ নালটো লগাব লাগিব আৰু ইয়াত মই টানকৈ তাঁৰ বা মাৰি দি সূতাৰে বান্ধি দিম। তাৰপিছতে এইখন বিচনী কৰিম। যদি এই নেটত কৰা ডিজাইনকেইটা আপোনালোকে শিকিব বিচাৰে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। মই ইয়াৰ টিউটৰিয়েল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আহকচোন তেনেহ'লে এতিয়া ফুলৰ চানেকি চাওঁ। এই ফুলপাহ এপাহ গোলাপ ফুলৰ চানেকি হয়। এইপাহ আপোনালোকে ছিংগুল মেখেলা বা মেখেলা চাদৰত বাচিব পাৰিব। এই ফুলপাহ দুটা কালাৰ দি কৰিলে বহুত ধুনীয়া লাগে। এই ফুলপাহৰ পাত আৰু গছত এটা কালাৰ দিব আৰু ফুলপাহ আৰু কলিকেইটাত বেলেগ এটা কালাৰ দিব, তেতিয়া বহুত ধুনীয়া লাগে দেখিবলৈ। এইপাহো এপাহ গছ ফুলৰ চানেকি হয়। ইয়াতো আপোনালোকে দুটা কালাৰ দি কৰিব পাৰে। এই ফুলপাহো মেখেলা চাদৰত দেখিবলৈ বহুতেই ধুনীয়া লাগে। ইয়াত যেনেকৈ দুটা কালাৰ দি কৰা হৈছে তেনেদৰে কৰিলে এই ফুলপাহ ধুনীয়া লাগিব। আশা কৰিছোঁ মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই বাই।